সৰ্থেবাৰীৰ কাঁহ শিল্পৰ শিল্পীসকল আজি আনন্দিত, কিয়নো সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ আহিল জি.আই. টেগ। বহুদিনীয়া দাবী আছিল তেওঁলোকৰ এই জি.আই. টেগৰ বাবে। কাঁহ শিল্পটো লৈ আচলতে ভাবুকিৰ সৃষ্টি হৈছিল। বহিৰাজ্যৰ পৰা অহা কাঁহৰ বাবে সৰ্থেবাৰীৰ যি কাঁহ শিল্পৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল। তেওঁলোকে বিচাৰিছিল যে সৰ্থেবাৰীৰ কাঁহ শিল্পক স্বীকৃতি দিয়ক, জি.আই. টেগ দিয়ক, আৰু অৱশেষত জি.আই. টেগ আহিল, আৰু যাৰ বাবে তেওঁলোকে উপকৃত হ'ব বুলি কৈছে। বহুখিনি উপকৃত হ'ব, কাৰণ বহিৰাজ্যৰ পৰা যিবোৰ কাঁহ আহে এই কাঁহবোৰৰ দাম বহু কম হয়, যাৰ বাবে তেওঁলোকে যি হস্তনিৰ্মিত কাঁহ তাত প্ৰভাৱ পৰে, আৰু এই প্ৰভাৱৰ পৰা এতিয়া তেওঁলোকে আশা কৰিছে যে মুক্ত হ'ব, আৰু ৰাইজেও সঠিক কাঁহ কিনিবলৈ পাব। কাৰণ সৰ্থেবাৰীৰ কাঁহ বুলি নিম্নমানৰ কাঁহ বজাৰত বিক্ৰী হয়, যাৰ বাবে গ্ৰাহকসকলৰ ক্ষতিগ্ৰস্ত হয়। এতিয়াৰে পৰা গ্ৰাহকসকলে যিহেতুকে জি.আই. টেগ পালে, এই জি.আই. টেগৰ জৰিয়তে গ্ৰাহকসকলেও উপকৃত হ'ব। চাওক, এই যিটো জি.আই. মাৰ্ক কৰিছে, যোৱাকালি আমি মেছেজটো পাইছোঁ যে আমাৰ জি.আই. ৰেজিষ্টাৰ হৈছে, আৰু এই প্ৰচেষ্টাটো আজিৰ প্ৰচেষ্টা নহয়, যোৱা 12 বছৰৰ প্ৰচেষ্টা। এইটো প্ৰচেষ্টা আমি হাতত লৈ আছিলোঁ যোৱা 12 বছৰৰ পৰাই। চাওক, আমাৰ যিটো এই শিল্প, যিটো সৰ্থেবাৰীৰ যিটো হাতে কৰা বাচনৰ যিটো শিল্প, এই শিল্পটো সপ্তম শতিকাৰ পৰা চলি অহা শিল্প, আৰু এই ক্ষেত্ৰত আমি জি.আই. মাৰ্ক হয়তো বহুত আগতে পাব লাগিছিল, কিন্তু ধৰক আমি পোৱা নাছিলোঁ, চৰকাৰৰ অৱহেলা বা কিবা কাৰণত আমি পোৱা নাছিলোঁ, বা আমি যোগাযোগৰ অসুবিধাৰ কাৰণে হয়তো পোৱা নাছিলোঁ। কিন্তু আমি যোৱা 2022 চনত এইটো বস্তু প্ৰচেষ্টা হাতত লৈছিলোঁ। এই ক্ষেত্ৰত আমাক সহায় কৰিছিলে বৰপেটা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ মুখ্য বিষয়া শ্ৰী ঋতুপৰ্ণা বাছনিদেৱে। তেখেতে আমাক এইখিনি সহায় কৰি আগবঢ়াই দিছিল, আৰু তেখেতৰ লগত আমি লাগি থাকি এইটো আমি এপ্লাই কৰিছিলোঁ চেন্নাইস্থিত কাৰ্যালয়ত। আৰু চেন্নাইস্থিত কাৰ্যালয়ত মুখ্য বিষয়া আছিল তেখেত ডক্টৰ ৰজনীকান্ত ছাৰ। তেখেতেও বহুদিনৰ মাজত যোগাযোগ কৰিছে। তাৰ ফলশ্ৰুতিতে আমাক 2023 চনৰ এপ্ৰিল মাহত আমাক নাবাৰ্ডৰ জৰিয়তে এটা হিয়াৰিং হৈছিলে গুৱাহাটীত। সেই হিয়াৰিং আমাৰ লগতে আৰু 10টা প্ৰডাক্টক নিমন্ত্ৰণ কৰা হৈছিল। বাকী 8টা অলৰেডি হৈ গ'ল, তেখেতসকলেও ৰেজিষ্টাৰ হৈ গৈছে। আমাৰতো খালি যোৱাকালি হৈছে। আৰু এই যিটো জি.আই. ৰেজিষ্টাৰ হৈছে, এই ক্ষেত্ৰত আমি ধৰক সৰ্থেবাৰীবাসী, ইয়াত থকা যিটো শিল্পী কলা চলি আছে, লগতে আমাৰ অসমৰ পৰম্পৰা যথেষ্ট উৎফুল্লিত হৈ পৰিছে। আৰু এই জি.আই. মাৰ্কে আমাৰ শিল্পীখিনিক যথেষ্ট প্ৰকাৰে লাভান্বিত কৰিব, লগতে যিবিলাক ধৰক গ্ৰাহক আছে তেখেতসকলকো লাভান্বিত কৰিব। আমাৰ কেনেকুৱা হৈছিল যে আজি ধৰক কিছু বছৰৰ পৰা নকল সামগ্ৰীয়ে ধৰক বজাৰ চানি কৰিছিল। এই বাঁকুৰা, মুৰাদাবাদৰ পৰা যিখিনি সামগ্ৰী আহে, সেইখিনি তেখেতসকলে কৰে কি, যে সৰ্থেবাৰীৰ হাতেৰে শিল্পীসকলে বনোৱা সামগ্ৰী তেখেতসকলে তেনেকৈ বিক্ৰী কৰে। এই জি.আই. মাৰ্ক পোৱাৰ লগে লগে আমি যিটো জি.আই. মাৰ্কটোৰ লগতো আহিব, তাৰ পিছতো তেখেতসকলে এই বস্তুটো কৰিব নোৱাৰিব। অসমৰ এখন সৰু গাঁও সৰ্থেবাৰী, এই সৰ্থেবাৰীতে অকল কাঁহৰ সামগ্ৰী বনোৱা হয়। এই বস্তুটো অকল অসমতে জনা আছিল। এতিয়া আমাৰ জি.আই. মাৰ্কটো পোৱাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে, সমগ্ৰ ৱৰ্ল্ডতে এই বস্তুটো জানিব যে এটা এনে কমিউনিটি আছে যিটোৱে হাতেৰে বনোৱা সামগ্ৰী, কাঁহৰ সামগ্ৰী নিৰ্মাণ কৰে। আৰু এই ক্ষেত্ৰত ধৰক আমাক টুৰিষ্ট আকৰ্ষিত হ'ব, টুৰিষ্টে ইয়াত আহিব। গতিকে আমাৰ শিল্পী সমাজ প্লাছ আমাৰ অসমৰ কঁহাৰ সংঘ, লগতে আমাৰ সৰ্থেবাৰী অঞ্চলটো লাভান্বিত যথেষ্ট পৰিমাণে হ'ব। আমাৰ ইয়াত প্ৰায় 2000 শিল্পী আছে, আৰু তেখেতসকলৰ 300টামান ইউনিট আছে। আমাৰ শিল্পীসকল কি হ'ল, একোটা ইউনিটত 4-5 জনে কাম কৰি একেলগে। গতিকে 2000 শিল্পী আমাৰ কাম কৰি আছে বৰ্তমান।